নিপেন এটা কথা পাইছিলো আকৌ একেবাৰে বোলে গাড়ী টাউনৰ একবাৰ বোলে এই উচুকা লগালে উচুকা বেয়া আছে ঘূৰি আগতেতো ক'ব পাৰিলি হৈ আমি এতিয়া এটা দোকান খোলা আছে এখন দুখন পিছে আগতে গম পালে ডিপিটাতে কিনিলে হয় বোলে এটা বস্তু বা কিমান বা দাম কি বা কথা উচুকা কি দিয়ে নাই উচুকা কি দিবি বাটি চেটা দিব লাগিব আকৌ গাড়ীটো ভাড়া বহুত হ'ব গাড়ী ভাড়াও দিব লাগিব হ'ব দে এবাৰ বাটি চেটা দিলেই হ'ব মাই ভাই কি যিমান হয় তই এটাও বিয়া খাব পাতিছে দিবি নেকি মই ভাই নাখাং গোটেই কথা খালি মই নাযাবি মই এতে নামি গাড়ী মই এতে নামিম ঘূৰি এতিয়া তেল ডিপু এটা পাম আগত NRL তাতে পইচাটো দিলে তেলটো ভৰাব পাৰিলো হয় তেলো নাই গাড়ীত কিমান দিব লাগিব নিপেন 100 টকামান দিলে হ'ব নে এতিয়া ঘূৰি 100 টকা কি হ'ব এই তেল মংগললৈকে আহিলে 800 টকাৰ তেল লাগে এতিয়া আছে যদি 500 মান দিয়ে 500 টকা এটাহে লৈ আহিছিলো আকৌ উচুকাৰো কিনিব লাগিব মই ভাবিছো আকৌ ঘৰত যাই দিলো হয় ইমান পইচা লাগিব বুলি ভাবা নাই নহয় তাতে নিকিও আহিলো ঘৰত যাই দিলে নহ'ব নেকি নাই কিনো কৰা তই ক'ব আহিলে পইচাটো বেছিকে লৈ আহিব ইমান যে কি পিন তই কি গম পাবি তই বাপেহে আনি দিছি বন্ধনৰ পইচাটো 70 পইচা আজি ভেনৰ পইচা লৈ কেনেকে চলিছে আমিহে জানো গম পাবি এতিয়া একো গম নাপায় চলিমা হ'লে গম পাবি তেতিয়া ঘৰত পাবি তেতিয়া যি কথা নকবি নাই দে বাটি চেটা দি দিলে 30 টকামান দামত কোনো নহয় পেকিং কৰি লৈ গেলি আৰু কিমান গোটা লাগে কিমান হয় লোকহে কিনি দৰকাৰ বাটি চেটা দিলেও হ'ব গোটাই মই ল'বা নোৱাৰো দেই নাই তই ল'বি তই দিবি মই এখন দিবা নোৱাৰো মোক লাচেছ লাগে হ'ব দে একো নহয় মই এলাহতে মোৰ লাচ মান যাকবাৰ বাকী নাই আৰু খুৰীহঁতৰনো কি কুমা হয় নিপেন নকবি দে একেবাৰে আমি দুয়োটাই সেই কৈ না মাকে মই একেলগে সৰুতে LP স্কুলত পঢ়া সেনেকে মানে একেবাৰে বন্ধু তাৰমানে আমি দুয়োটা তই কৈছা একেবাৰে এইবাৰ বন্ধু বুলি ক'লি আকৌ তেতিয়া কৈছিলো এলেকা শেষ বেলেগ বুলি কিন্তু উল্টা পাল্টা কৈ থাকাহে নাই তই তোৰ কথা ওলোৱাই ভুলে একেবাৰে কিবা এটা কথা ক'ব নোৱাৰি তোৰ আগত কথা ক'লে এনেও লাজ পাৰে গোটাই দে ঘূৰি থাকিলে আৰু লাগি থাকিব নালাগে বিয়াখন খাই সোনকালে এতিয়া ঘূৰি অহা কথা মোৰ আৰু এটা ভাড়া আছে